ৰাহুল গান্ধী একমুখে ঘোষণা কৰি দিছে যে কোনো ক্ষেত্ৰতে AIDFৰ লগত মিত্ৰতা নহয়। ই কিমান ছেটবেক আপোনালোকৰ কাৰণে? অসম কংগ্ৰেছটো অসম কংগ্ৰেছ হৈ থকা নাই। অসম কংগ্ৰেছ হেমন্ত বিশ্ব ডাঙৰীয়াৰ ডিক্টেশ্যনত চলে। ধুবুৰী বৰপেটা আদিত জন্ম নিয়ন্ত্ৰণ হোৱা নাছিল, ব্যাপক হাৰত জনগাঁথনি বৃদ্ধি পাইছিল আৰু ইয়াৰ বাবে যোৰহাট আৰু শিৱসাগৰ মানে কিয় ক্ষতিগ্ৰস্ত হ'ব? আপুনি বাগান অঞ্চলত সোমাই যাওক, পাহাৰ অঞ্চলত সোমাই যাওক, তেখেতসকলৰ ল'ৰা ছোৱালী আৰু গোৱালপাৰা বৰপেটা ধুবুৰী চৰত সোমাই যাব। মই ভাবোঁ এই চৰবিলাকত কমহে পাব আপুনি। আপুনি ক'ব বিচাৰিছে মুছলমানৰ তুলনাত জনজাতিৰ মাজত ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া দেখা গৈছিল যে আপোনালোকে ইণ্ডিয়া এলায়েন্সত অন্তৰ্ভুক্ত হোৱাৰ উদ্দেশ্যৰে কেতিয়াবা নীতিশ কুমাৰৰ কাষলৈ গৈছে, কেতিয়াবা শাৰদ পাৱাৰৰ কাষলৈ গৈছে, কিন্তু তাৰপিছত ৰাহুল গান্ধী একমুখে ঘোষণা কৰি দিছে যে কোনো ক্ষেত্ৰতে AIDFৰ লগত মিত্ৰতা নহয়। ই কিমান ছেটবেক আপোনালোকৰ কাৰণে? চাওক, কংগ্ৰেছৰ লগত আমি কোনোদিন মিত্ৰতা কৰিবলৈ যোৱা নাই। ইণ্ডিয়া এলায়েন্স যিটো আপুনি দেখিছে 22টা 24টা 28টা দল তাতে হৈছে। তাতে নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত আমাৰ মাননীয় সভাপতিৰ ভাল সম্পৰ্ক, আজিও ভাল সম্পৰ্ক। শৰদ পাৱাৰ ডাঙৰীয়াৰ লগত আমাৰ মাননীয় সভাপতিৰ ভাল এটা সম্পৰ্ক আছে। গতিকে এই সকলো ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ হয়। গতিকে তেখেতসকলৰ লগত বহা বা পৰামৰ্শ কৰাটো কোনো ক্ষতি নাই, কোনো অসুবিধা নাই। এতিয়াও আমাৰ ভাল সম্পৰ্ক আছে। আৰু আমি যিহেতু বিচাৰোঁ যে বিজেপি দিল্লীত নেক্সট আহিব নালাগে, তাৰ কাৰণে আমাৰ কোনো পৰামৰ্শ, আমাৰ কোনো যোগদানৰ দ্বাৰা যদি লাভ হয়, তাতেতো কোনো ক্ষতি, কংগ্ৰেছে এইটোত বেয়া পাব লগা একো নাই। আমি কংগ্ৰেছৰ লগত হাত বুজাবুজি কৰিব যোৱাই নাই। আৰু অসম কংগ্ৰেছৰ যদি আপুনি লয়, অসম কংগ্ৰেছটো অসম কংগ্ৰেছ হৈ থকা নাই। অসম কংগ্ৰেছ হেমন্ত বিশ্ব ডাঙৰীয়াৰ ডিক্টেশ্যনত চলে। আৰু এইটো মই কোৱা কথা নহয়, ৰাণা গোস্বামী কংগ্ৰেছৰ ৱৰ্কিং প্ৰেছিডেণ্ট বহুবাৰ কৈছে, ভূপেন বৰা বহুবাৰ কৈছে যে আমাৰ মাজত যিসকল আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মই দেখিছোঁ দুদিন আগত যিটো কৈছে যে আপুনি যদি চায়, বৰদলৈ ডাঙৰীয়াই কথাটো কৈছে যে কংগ্ৰেছৰ মাজত হেমন্ত বিশ্বৰ নিজৰ মানুহ আছে, তেখেতৰ ইংগিতত বা ইশাৰাত কাম কৰে। গতিকে অসম কংগ্ৰেছৰ লগত বুজাবুজি কৰাৰনো কি অৰ্থ আছে? এইসকলতো হেমন্ত বিশ্বৰ লগত আছে। আৰু আমি যদি অসম কংগ্ৰেছ আৰু AIDF মিলি অসমত ইলেকশ্যন আমি খেলোঁ, বিজেপি শলঠেকত পৰিব। কামিং পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত যদি UDF আৰু কংগ্ৰেছ একত্ৰিতভাৱে ফাইট দিব পৰা যায়, বিজেপি নিশ্চিতভাৱে শলঠেকত পৰিব। বিজেপিৰ আসন 5খনতকৈ বেছি আহিব নোৱাৰে। তেওঁলোকে কৈছে যে ধুবুৰী বৰপেটা আদিত জন্ম নিয়ন্ত্ৰণ হোৱা নাছিল, ব্যাপক হাৰত জনগাঁথনি বৃদ্ধি পাইছিল আৰু ইয়াৰ বাবে যোৰহাট আৰু শিৱসাগৰ মানে কিয় ক্ষতিগ্ৰস্ত হ'ব? তেওঁলোকে সেইটো যুক্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে বুলি কোৱা হয়। এইটো ভিত্তিহীন কথা। চাব, আপুনি যদি জন্ম নিয়ন্ত্ৰণৰ কথাটো চায় বা পপুলেশ্যন পেটাৰ্ণটো যদি আপুনি চায়, এতিয়া গৈ বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু গৈ তিনিচুকীয়া আৰু সেই পাহাৰবিলাক, চাহ বাগানবিলাকত যদি আপুনি চায়, একো ব্যতিক্ৰম নাপায়। আপুনি বাগান অঞ্চলত সোমাই যাওক, পাহাৰ অঞ্চলত সোমাই যাওক, তেখেতসকলৰ ল'ৰা ছোৱালী আৰু গোৱালপাৰা বৰপেটা ধুবুৰী চৰত সোমাই যাব। মই ভাবোঁ এই চৰবিলাকত কমহে পাব আপুনি। আপুনি ক'ব বিচাৰিছে মুছলমানৰ তুলনাত জনজাতিৰ মাজত ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে? অলমষ্ট সমান। মুছলমান আৰু অসমৰ যিসকল জনজাতি, ইয়াৰ মূল কাৰণ হ'ল শিক্ষা দীক্ষা, সা সুবিধাৰ পৰা বঞ্চিত হোৱা। শিক্ষা দীক্ষা দিয়া নাই, চৰ চাপৰিৰ মানুহ, সংখ্যালঘু জনগণ, ট্ৰাইবছ বা পাহাৰত থকা মানুহখিনি, BTDৰ মানুহখিনি, আদিবাসী অসমৰ জনসংখ্যা, গাৰো, বড়ো, এইসকলৰ মাজত এৱাৰনেছ চৰকাৰে যেনেকৈ দিব লাগিছিল, কোনো চৰকাৰে, কংগ্ৰেছ কওক বিজেপি কওক একেই, স্বাধীনতাৰ পিছৰ পৰা এইসকলে সেইখিনি পোৱা নাই। শিক্ষাৰ যি পোহৰ এই অঞ্চলবিলাকত পৰিব লাগিছিল, তেনেকৈ পৰা নাই। এইসকলক চাকৰি বাকৰি বিভিন্ন ফিল্ডত যি সা সুবিধা দিব লাগিছিল, সেইখিনিৰ পৰা বঞ্চিত কৰিছে, যাৰ কাৰণে হয়তো জনসংখ্যা অলপ বেছি। কিন্তু এতিয়া শিক্ষা দীক্ষা হৈ আছে, এতিয়া নিজে নিজে এইসকলে বুজি পাই আছে, শিক্ষিত হৈ আছে, জনসংখ্যাও নিয়ন্ত্ৰণ হ'ব গৈ আছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।